নমস্কাৰ বন্ধু বান্ধৱীসকল আজি একদম ভিডিঅ'টো পৰা ষ্টাৰ্ট কৰিছে দিছে না আৰু এজনীৰ লগতে আছে ৰিয়া যিহেতু আজি আমাৰ অসমীয়া মানুহৰ শাওণ মাহৰ প্ৰথম সোমবাৰ হৈছে সেইটো কাৰণে আজি দললৈ আহিলোঁ মানে আমাৰ শিৱসাগৰ শিৱদৌললৈ আহিলোঁ একদম দলৰ পৰা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ তেন্তে ব'লকচোন আমাৰ মানে চাকি জ্বলাই হ'ল আৰু ভিতৰত পানী ঢালিও আহিলোঁ সেইখিনি দেখুৱাব নোৱাৰিলোঁ ভালকৈ পিছত যথেষ্ট মানুহ হৈছে আজি আৰু এনে ইভাগে দেখুৱাম ব'লকচোন দলটো ভালকৈ আজি দেখুৱাম বুলি ভাবিছোঁ তেন্তে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চাকি জ্বলোৱা আৰু পানী ঢলাৰ ভিডিঅ' অলপমান কৰা আছিলে এইফালে এজন দেখিছেনে ৰিয়াই চাকি জ্বলাই আছে মোৰ চাকি জ্বলাই হৈ গ'ল আজি যথেষ্ট মানুহ হৈছে দেখিছেনে দলত এতিয়া দলৰ ভিতৰত সোমাব আৰু পানী ঢালিবৰ কাৰণে লাইনত ৰৈ আছোঁ দেখিছেনে কিমান আঁতৰৰ পৰা ৰৈ আছোঁ আৰু আমাৰ পিছতো বহুত মানুহ আছে লাইনত এইফালে দেখিছেনে লাইন কিমান দূৰৰ পৰা আছে আৰু মোৰ আগত আছে এজনী ৰিয়া আৰু মই আহিছোঁ যিহেতু কৈছোঁ আপোনালোকক আমি দুইজনেই আহিছোঁ চাকি জ্বলাই হ'ল দুইজনে অলপমান দেৰি বহিলোঁ তাৰপিছত ভাবিছোঁ অলপমান দৌলটো আপোনালোক ভালকৈ দেখুৱাওঁ তাৰপিছত ঘৰত যাম ইফালে আছে বিষ্ণু দৌল মোৰ বেগত দেখিছেনে তেন্তে ব'লক দৌলটো চাব ভালকৈ এইটো দেখিছেনে বৰপুখুৰীটো এইফালে এই দৌলটো যে দেখিছে এইটো দৌল হৈছে দেৱী দৌল ইয়াত দেখিছেনে দৌলৰ ওপৰত কিমান পাৰ চৰাই আছে আৰু লগতে দৌলত এতিয়াও মানুহ হৈ আছে দেখিছেনে পানী ঢালিবৰ কাৰণে লাইন হৈ আছে মানুহৰ আমাৰ পানী ঢালিব যাবৰ কাৰণে লাইনত 1 ঘণ্টামান ৰ'ব লগা হৈছিল এতিয়া দলৰ পৰা ঘৰলৈ যাওঁ আৰু লগতে বৰষুণো দি আছে দেখিছেনে ঘৰৰ বজাৰ অলপমানো কৰিব লগা আছে কি কিনো বজাৰ কৰোঁ যদি পাৰোঁ আপোনালোকক দেখুৱাম তেন্তে ব'লক গৈ থাকোঁ
দলৰ পৰা আহি চিধাই ৰিয়াই ল'ব লৈছে মোবাইলৰ কভাৰ এটা, মই ল'ব লৈছোঁ মোৰ মোবাইলটোৰ টেম্পাৰ গ্লাছখন ভাগিলে, তাকে চেঞ্জ কৰিব লৈছোঁ। আজি শাওনৰ প্ৰথম সোমবাৰ যিহেতু আপোনালোকক কৈছোঁৱেই মই, সেইটো কাৰণে আজি আমাৰ ঘৰতে মন্দিৰত শৰাই এভাগ দিব লৈছে। আমাৰ আকৌ সৰুকৈ শিৱ মন্দিৰ এভাগ আছে ঘৰত, তাতে দিব লৈছে। দিনত দিব নোৱাৰিলে, মা স্কুল বন্ধ যদি অফিচ যাব লগা হ'ল, মই আকৌ গ'লোঁ তলত গ'লোঁ, আৰু বা ভিনদেউহঁত ইয়াত আছে আহি পিনি, মানে যিহেতু বাৰ্বি স্কুল বন্ধৰ কাৰণে এইকেইদিন ইয়াত আছে আহি পিনি, আৰু ভিনদেউ ডিউটি ইয়াৰ পৰাই অহা যোৱা কৰিছে। ভিনদেউৱে দিনত দিলে নাথাকিব, মানে থাকিব নোৱাৰে। এতিয়া গধূলি হ'লত ভিনদেউ আহি পালেহি ডিউটিৰ পৰা, গোটেই ঘৰৰ মানুহখিনি গোট খালত এতিয়া মানে শৰাইখন দিবলৈ লৈছে। তেন্তে ব'লক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু আমাৰ মন্দিৰ ভাগো চাব। ৰাতি হ'ল যিহেতু আন্ধাৰ হ'ল, মন্দিৰলৈ মানে আমাৰ ঘৰৰ এনেকৈ বাহিৰেদি চোতালেদি আহিব লাগে। শৰাই দিবৰ কাৰণে মানে ভকত বা বেলেগ তেনেকৈ মানুহ মতা হোৱা নাই, ঘৰতে দিছে, মা আৰু ভিনদেউ লগ লাগি দিছে, আমি মানে সেৱা কৰিছোঁ আৰু। এয়াই হয় আমাৰ মন্দিৰ ভাগ, দেখিছেনে? বেছি ডাঙৰ নহয়। আজি আপোনালোকক দেখুৱাই দিলোঁ আৰু আমাৰ মন্দিৰটো। এতিয়া এয়া দেখিছেনে মন্দিৰত বাৰ্বি আৰু ভিনদেউ বহি আছে। বাৰ্বিয়ে মানে ভিনদেউত এইবিলাক ফল মূল কটা মেলাত মানে কিবা কিবি সহায় কৰি দিছে তাই। এতিয়া মানে আমাৰ ঘৰৰ মানুহবিলাকে মন্দিৰটো যিহেতু সৰু, গোটেইখিনি একেলগতে সোমাব নোৱাৰি, এজন এজনকৈ গৈ এতিয়া চাকি জ্বলাই আছোঁ। এই প্ৰথমতে বাৰ্বিয়ে চাকি জ্বলাই লৈছে। বাৰ্বি ভাগত চাকি জ্বলাই হোৱাৰ পিছত এয়া দেখিছেনে বায়ে চাকি জ্বলাবলৈ আহিছে, মানে বাৰ্বি মাকে জ্বলাবলৈ আহিছে। এতিয়া জ্বলাইছে আমাৰ মায়ে চাকি জ্বলাইছে, এইজনে দিছেনে মা। এতিয়া আকৌ জ্বলাবলৈ লৈছোঁ মই, একেবাৰে লাষ্টত জ্বলাবলৈ লৈছোঁ দেই, মই জ্বলাইছোঁ একেবাৰে লাষ্টত। দেউতাই চাকি জ্বলোৱাটো দেখুৱাব নহ'ল, মানে মই দেউতা চাকি জ্বলাই থাকোঁতে মই বেলেগ কিবা কাম কৰি আছিলোঁ, বাৰ্বিক কৰিব ক'লোঁ ভিডিঅ'টো, তাই কৰিব পাহৰি থাকিলে, কাৰণ দেউতাক দেখুৱাব নোৱাৰিলোঁ। মন্দিৰ ভাগ দেখুৱালোঁ আপোনালোকক। মন্দিৰত প্ৰসাদ দি পিনি এতিয়া ঘৰত আমি মানুহে খাবৰ কাৰণে কি কৈছে, মন্দিৰটো আমাৰ সৰু হয় যিহেতু ঠেক হয়, তাত ভাগ বটাব দিগদাৰ হয়, সেইকাৰণে ঘৰৰ ভিতৰলৈ আনি পিনি ঠিক কৰিছোঁ। মানে বাৰান্দাতে বহি লৈছোঁ আমি, বাৰান্দাতে এতিয়া ঠিক কৰি আছে, ভিনদেউৱে কৰি আছে পিছত দেখিছেনে। আৰু লগতে আছে এইজনী বাৰ্বি, এই আপোনালোকক দেখুৱাই নাই ন এইবাৰ অহাব বাৰ্বিক, এইজনী বাৰ্বি। এইয়া দেখিছেনে আমাৰ ঘৰৰ প্ৰসাদ। তেন্তে প্ৰসাদ খাওঁ আৰু আমি ভিডিঅ'টো ইমানতে সামৰিছোঁ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।